প্ৰশ্ন নম্বৰ 1 ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি আছিল? উত্তৰটো হৈছে ছাৰ সৈয়দ ছাদুল্লাহ। দুই নম্বৰ প্ৰশ্ন কোন চনত প্ৰথমবাৰ ভাৰতৰ টেষ্ট টিউব বেবী জন্ম হয়? আপোনাৰ উত্তৰটো হৈছে 1986 চনৰ 6 আগষ্টত। 3 নম্বৰ প্ৰশ্ন ভাৰতত প্ৰথম টেষ্ট টিউব বেবী কোনে আৰু ক'ত জন্ম দিয়ে? আপোনাৰ উত্তৰটো হৈছে ডক্টৰ ইন্দিৰা হিন্দুজাৰ দ্বাৰা এডৱাৰ্ড মেমৰিয়েল হস্পিটেলত জন্ম দিয়া হয়। চাৰি নম্বৰ প্ৰশ্ন স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ কোন আছিল? উত্তৰটো হৈছে S.J. কানিয়া। 5 নম্বৰ প্ৰশ্ন কোন চনত প্ৰথমে লিখিত পৰীক্ষাৰ প্ৰচলন হয়? উত্তৰটো হৈছে 1702 চনত। 6 নম্বৰ প্ৰশ্ন লিখিত পৰীক্ষাৰ প্ৰচলন প্ৰথমে কোন দেশৰ কলেজৰ পৰা আৰম্ভ হয়? উত্তৰটো হৈছে ইংলেণ্ডৰ কেম্ব্ৰিজ ট্ৰিনিটি কলেজৰ পৰা। সাত নম্বৰ প্ৰশ্ন বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন চনত মহাকাশলৈ গৈছিল? উত্তৰটো হৈছে 16 জুন 1963 চনত। 8 নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল? আপোনাৰ উত্তৰটো হ'ল কল্পনা চাওলা। 9 নম্বৰ প্ৰশ্ন মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন? উত্তৰটো হৈছে মেজৰ ইউৰি গাগৰিন। 10 নম্বৰ প্ৰশ্ন মেজৰ ইউৰি গাগৰিন কোন দেশৰ আৰু কেতিয়া মহাকাশলৈ গৈছিল? উত্তৰ হৈছে ৰাছিয়া দেশৰ 12 এপ্ৰিল 1969 চনত। 11 নম্বৰ প্ৰশ্ন এছিয়ান গেমছৰ সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া কোন আছিল? উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। 12 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়াজনৰ নাম কি? উত্তৰটো হ'ল আনন্দৰাম বৰুৱা। 13 নম্বৰ প্ৰশ্ন জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰা প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ'টোৰ নাম কি?
উত্তৰটো হৈছে জয়মতী। 14 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল? উত্তৰটো হৈছে আইদেউ সন্দিকৈ। 15 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া পুৰুষ IAS বিষয়াজনৰ নাম কি? উত্তৰটো হৈছে অচ্যুত শইকীয়া। 16 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম বাতৰি কাকত অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? আপোনাৰ উত্তৰটো হৈছে নথন ব্ৰাউন। 17 নম্বৰ প্ৰশ্ন, ৰেকৰ্ডিং কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি আছিল? আপোনাৰ উত্তৰটো হৈছে ৰুক্মিণী হৰণ। 18 নম্বৰ প্ৰশ্ন, কোনখন অসমীয়াৰ কথাছবিয়ে প্ৰথমে A চাৰ্টিফিকেট লাভ কৰিছিল? আপোনাৰ উত্তৰটো হৈছে মৰিচিকা। 19 নম্বৰ প্ৰশ্ন, কোনজন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল? উত্তৰটো হৈছে নিপ বৰুৱা। 20 নম্বৰ প্ৰশ্ন, অসমৰ নতুন GI টেগ কি? আপোনাৰ উত্তৰটো হৈছে গামোচা।